মোৰ জীৱনটো এখন খোলা কিতাপৰ দৰে, যিয়ে খুলিলে তেওঁ ভালদৰে পঢ়িবলৈ চেষ্টাই নকৰিলে, আৰু যিয়ে কৰিলে তেওঁ কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলে। পোৱা নোপোৱাৰ হিচাপৰ তুলনাত নোপোৱাৰ পৰিমাণেই বেছি হ'ব। তথাপিও সুখী হ'বলৈ অপ্ৰাণ চেষ্টা কৰোঁ, কিন্তু ভাগৰি যাওঁ কোনোবাখিনিত। হৃদয়ত শেষ সোপামান যন্ত্ৰণা লৈ মিছা হাঁহি এটা মাৰিবলৈও বহুত কষ্ট হয় কেতিয়াবা, নহয়নে? মই সেইটোও জানো যে মোৰ দুখবোৰৰ কাৰণ মই নিজেই। কিয় জানা? নিজতকৈ বেছি হানৰ পৰা গুৰুত্ব বা ভাল পোৱা বিচৰাজনে জীৱনত কেতিয়াও সুখী হ'বই নোৱাৰে। আমাৰ জীৱনবোৰ নিজে ভবামতে সকলো নহয়। কিছুমানে পায়ো সুখী নহয়, আৰু কিছুমানে নাপায়ো সুখী হ'ব জানে। ময়ো সুখী হ'বলৈ চেষ্টা কৰিছোঁ তোমাৰ আজ্ঞাতে। কেৱল তোমাৰ অনুভৱেৰে উকা পৃষ্ঠাবোৰ কবিতাৰে জীপাল কৰি ৰাখিছোঁ। সময় পালে কেতিয়াবা অতীতৰ পৃষ্ঠাবোৰ লুটিয়াই চাবাচোন। কিমান যে ভাল লগা দিন আছিল সেইবোৰ।